Hey guys, welcome back to my channel. কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল, মোৰো ভাল, সদায় নিচিনাকৈ বিন্দাছ আছোঁ। চ' আজি আমি ফুৰিব আহিছোঁ এটা ধুনীয়া পিকনিক স্পটলৈ। আপোনালোকে আশা কৰোঁ ভাল পাব আৰু সেই পিকনিক স্পটটো দেখক, চাওকচোন আপোনালোকে কোনে কিমানে চিনি পায়। ত' মই এবাৰ আপোনালোকক দেখাই দিছোঁ কেনেকুৱা চাই লওক মোৰ বেকগ্ৰাউণ্ডত। আমাৰ লগবোৰ আহিছে কিন্তু তেওঁলোকে ক্লাইম্ব কৰিছে অলৰেডি। এইটো চাওক, এতিয়া আমি ওপৰত উঠি যাম। আপোনালোকে ইয়াতে আহিলে গম পাব যে কিমান ওখ, ভাগৰ লাগি যায়। তো ৰেষ্ট লৈ যাব লাগিব এতিয়া। ইট ইজ ভেৰি ৰিস্কি টু ক্লাইম্ব দিছ হিল এণ্ড ইট ইজ ভেৰি ডেঞ্জাৰাছ অলছ'। চ' আই এম টায়াৰ্ড নাও। ইয়াত অলপ অলপ পিছলাও আছে, তো ক্লাইম্ব কৰিব অলপ অসুবিধা হয়। তথাপিও আমি ডেষ্টিনেশ্যনৰ ফালে যাব লাগিব এইটো, যিহেতুকে চাওক আপোনালোকে কিমান ওপৰত উঠি আহিলোঁ আমি। চ' আমি মাজে সময়ে আমাৰ ফটো শ্বুটো হয় আৰু ৰেষ্ট লোৱাও হয়, দুয়োটা কাম আমি কৰি আছোঁ। তো এওঁলোকে এতিয়া ফটো শ্বুট কৰিব, তো মই অলপ ৰেষ্ট লৈছোঁ। ফাইনেলি আমি পাই গ'লোঁ আমাৰ পাহাৰৰ একেবাৰে ওপৰত। চাওক, চি হোৱাট এ বিউটিফুল প্লেচ অভাৰ ডিয়াৰ। আমাৰ লগত আহিছে, এতিয়া কেনেকুৱা লাগিব ক'ব? খুব ধুনীয়া পৰিৱেশ, ভাল লাগিছে আহি। এয়া প্ৰথমবাৰ নে দ্বিতীয়বাৰ? আহিছিলোঁ 10 বছৰ আগত। অঁ, কিবা পিকনিকৰ টাইমত আহিম বুলি ভাবিছিলোঁ, কিন্তু মানুহ ইমান ভিৰ, সেইকাৰণে আজি টাইম পাইছোঁ, টাইমৰ কাৰণে আহিছোঁ। কিবা পৰিৱৰ্তন দেখিছেনে? পৰিৱৰ্তন বহুত দেখিছোঁ ইয়াতে। আচ্ছা আচ্ছা, পৰিৱৰ্তন পৰিৱৰ্তনৰ শ্লোগান দি যি কাম কৰিছে, ভাল কাম কৰি আছে। আপোনালোকৰ পৰিৱেশটো চাব পাৰে, ধুনীয়া পৰিৱেশ, ভাল লাগিছে। थैंक यू, बहुत धन्यवाद ठगिला राग इन पहाड़ों के चमकता जुगनू जैसे तारे लाल, इन फिजाओं में लपक के बांधा मैंने फीता, छाप छोड़े चला मुझे किस किस ने क्या क्या कहा, भटकता रहा मैं सिर्फ आवारा। এইখন এখন সৰু পাৰ্ক, যিখন পাহাৰৰ ওপৰত আছে। তো সকলোৱে ইয়াতে ৰেষ্ট লয় পাহাৰৰ ওপৰত উঠি। गगन बरस पड़ा तो आवा বুদ্ধ টেম্পল। This is a overview from the top of the hill, so you can see the place. So it is so beautiful, isn't it? আহিছে মানুহ, গৈছে মানুহ পাহাৰৰ ওপৰলৈ। চ' আমি এতিয়া তললৈ গৈ আছোঁ। তললৈ যাওঁতে ইমান কষ্ট নহয়, অহাৰ টাইমতে বহুত কষ্ট হৈ যায়। অলমষ্ট আমি 50% নামিলোঁ আৰু 50% আছে। আমি জিপ লাইনিং আৰু স্কেটিং কৰিবলৈ আহিছিলোঁ, কিন্তু আনফৰ্চুনেটলি এইবোৰ মানে এতিয়া বন্ধ কৰি থোৱা হৈছে। আমি তলত পাই গ'লোঁ আৰু এতিয়া ইয়াতে সকলোৱে খানা খাই আছে, কিছুমানে ফুৰি আছে। ইমান ধূলি দেখিছেনে নাই? ইমান ধূলি, জোতাৰ অৱস্থা নোহোৱা হৈ গৈছে। চাৰিওফালে গানেই গান। এতিয়া বগামাটিৰ 90 ডিগ্ৰী এটা অভাৰভিউ এংগেল চাই লওক।
হয় এইখনেই হৈছে বগামাটি তো কেনে পালে আপোনালোকে জনাব ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপায় ইভেন ডোণ্ট ফৰগেট দ্য প্ৰেছ বেল আইকন অলছ' চ' লগ পাম নতুন এটা ভিডিঅ' নতুন এটা ঠাইলৈ টিল দেন টাটা বাই বাই